No, definitely মোৰ শুভেচ্ছা আছে যতীনলৈ সদায় আমি কথা পাতিয়ে থাকোঁ ফোনত বাৰু আৰু তেওঁলোক শুভেচ্ছা আছে আৰু আজি অত বছৰে যতীন বৰাই মানুহক অসমৰ ৰাইজক আমোদ দি আহিছে গতিকে এইবাৰ তেওঁৰ ছবিখন আহিছে আৰু ছবি এখন কেৱল এজন অভিনেতাৰ ছবিয়ে নহয় তাত কেইবাজনো অভিনেতা অভিনেত্ৰী থাকে বহু কলা কুশলী জড়িত হৈ থাকে বহুকেইখন ঘৰ চলি থাকে গতিকে উদ্যোগ হিচাপে ছবি এখন চলি যোৱাটো মই বিচাৰোঁ অন্তৰৰ পৰা ময়ো চাম ৰাঘৱখন আৰু মই মোৰ তেওঁলোকলৈ মোৰ নৱনীতালৈ যতীনলৈ মোৰ শুভেচ্ছা আছে তেওঁলোকৰ সুন্দৰকৈ ছবিখন চাওক দৰ্শক ৰাইজে আদৰি লওক সেইটোৱে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আৰু ছবি এখন আচলতে কেৱল এখন ছবি নহয় এটা উদ্যোগ আগুৱাই যাবলৈ হ'লে ছবিখনৰ লগত জড়িত প্ৰত্যেকজন কলা কুশলী চিনেমা হলত কাম কৰা প্ৰত্যেকজন কৰ্মচাৰী চিনেমা হলৰ সন্মুখৰ পাণ দোকানখন চিনেমা হলৰ ওচৰৰ কাষত থকা ধাবাখন আটাই যেতিয়া ব্যৱসায় কৰিব তেতিয়াহে আচলতে উদ্যোগটো সম্পূৰ্ণৰূপে উদ্যোগ বুলি আমি ক'ব পাৰিম তাত যেতিয়া চৰকাৰৰ সহায় থাকিব চৰকাৰে যেতিয়া আমাক সহায় কৰি দিব আগুৱাই দিব যে আমাক তেওঁলোকে যে সা সুবিধাখিনি দিব যিটোৰ কাৰণে আমি কম বাজেটত বহুত ভাল ছবি কৰিব পৰা হৈ যাওঁ আৰু যেতিয়া আমি ভাৰতবৰ্ষৰ যিকোনো ছবি উদ্যোগৰ লগত আমি ফেৰ মাৰিব পৰা হ'ম মই তেতিয়াহে আচলতে উদ্যোগ বুলি ক'ম যাৰ আৰম্ভণি ছবিৰ চাহিদা মানুহৰ মাজত সদায় আছিলে যেতিয়া ছবিৰ সোণ মইনা আছিলে নাম বোৱাৰী আছিলে তেতিয়া সি আমাৰ মাটিৰ আমাৰ জাগাৰ আমাৰ জাতিৰ কথা কৈছিলে গতিকে সেই জাতিৰ গুণ থকা যিবোৰ ছবি সেইবোৰ মানুহৰ অন্তৰত আজিও সোমাই পৰিছে ৰঘুপতিয়ে হওক বা যিয়েই নহওক সেইবিলাক ছবি ম্লান কৰিব নোৱাৰে সেইবিলাক ছবি আজিও ৰঘুপতিতকৈ বহুত ওপৰত আছে সেইখিনি সময়ত তেওঁলোকৰ ব্যৱসায়িক সফলতাও বহুত আছিলে সেই সময় পইচাৰ ভেলুৱেশ্যনটো যদি আমি চাওঁ কিন্তু কথা হৈছে উদ্যোগটো আগুৱাই লৈ যাবলৈ হ'লে এতিয়াতো আমাক পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব কাৰণ আজি 1-1.5 বছৰীয়া পোৱালিও হলত বহি ছবি চাই তেওঁলোকেও ৰঘুপতিৰ গান গায় গতিকে আমি ইমানখিনি দায়িত্বশীল হ'ব লাগিব যে আমি আমাৰ ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আমাৰ জাতিটোৰ কথা ক'বলৈ গাথা ব্যথা সকলোবোৰ কথা কৈ যদি আমাৰ ছবি নিৰ্মাণ হয় যদি মানুহে নিজকে কানেক্ট কৰিব পাৰে ছবিৰ লগত ছবি উদ্যোগ আৰু আগলৈ আৰু ভাল হৈ গৈ থাকিব নতুন পৰিকল্পনা ছবিয়ে কৰিম ছবিৰ পৰিকল্পনা আছে ঢেৰ এতিয়া মই ৰঘুপতিৰ পাছত আৰু কি কৰিম সেইটো বৰ গুৰুত্বপূৰ্ণভাৱে মই চিন্তা কৰিবলগীয়া এটা বিষয় কাৰণ ইমান মানুহে ভাল পালে ৰঘুপতিখন এতিয়া সেই মানুহৰ ভাল পোৱাখিনিতকৈ যদি ওপৰত চিন্তা কৰিব নোৱাৰোঁ অলপ মনটো বেয়া লাগিব মই জানো ৰঘুপতিৰ ৰেকৰ্ডটো ব্ৰেক কৰা অলপ টান আছে মোৰ নিজৰ কাৰণেও তথাপি মই চেষ্টা কৰি যাম সেইটোৱে মোৰ কাম এজন শিল্পী হিচাপে নাই ডেফিনেটলি মোৰ শুভেচ্ছা আছে যতীনলৈ সদায় আমি কথা পাতিয়ে থাকোঁ ফোনত বাৰু আৰু তেওঁলোক শুভেচ্ছা আছে আৰু আজি অত বছৰে যতীন বৰাই মানুহক অসমৰ ৰাইজক আমোদ দি আহিছে গতিকে এইবাৰ তেওঁৰ ছবিখন আহিছে আৰু ছবি এখন কেৱল এজন অভিনেতাৰ ছবিয়ে নহয় তাত কেইবাজনো অভিনেতা অভিনেত্ৰী থাকে বহু কলা কুশলী জড়িত হৈ থাকে বহুকেইখন ঘৰ চলি থাকে গতিকে উদ্যোগ হিচাপে ছবি এখন চলি যোৱাটো মই বিচাৰোঁ অন্তৰৰ পৰা ময়ো চাম ৰাঘৱখন আৰু মই মোৰ তেওঁলোকলৈ মোৰ নৱনীতালৈ যতীনলৈ মোৰ শুভেচ্ছা আছে তেওঁলোকৰ সুন্দৰকৈ ছবিখন চাওক দৰ্শক ৰাইজে আদৰি লওক সেইটোৱে মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আৰু ছবি এখন আচলতে কেৱল এখন ছবি নহয় এটা উদ্যোগ আগুৱাই যাবলৈ হ'লে ছবিখনৰ লগত জড়িত প্ৰত্যেকজন কলা কুশলী চিনেমা হলত কাম কৰা প্ৰত্যেকজন কৰ্মচাৰী চিনেমা হলৰ সন্মুখৰ পাণ দোকানখন চিনেমা হলৰ ওচৰৰ কাষত থকা ধাবাখন আটাই যেতিয়া ব্যৱসায় কৰিব তেতিয়াহে আচলতে উদ্যোগটো সম্পূৰ্ণৰূপে উদ্যোগ বুলি আমি ক'ব পাৰিম তাত যেতিয়া চৰকাৰৰ সহায় থাকিব চৰকাৰে যেতিয়া আমাক সহায় কৰি দিব আগুৱাই দিব যে আমাক তেওঁলোকে যে সা সুবিধাখিনি দিব যিটোৰ কাৰণে আমি কম বাজেটত বহুত ভাল ছবি কৰিব পৰা হৈ যাওঁ আৰু যেতিয়া আমি ভাৰতবৰ্ষৰ যিকোনো ছবি উদ্যোগৰ লগত আমি ফেৰ মাৰিব পৰা হ'ম মই তেতিয়াহে আচলতে উদ্যোগ বুলি ক'ম যাৰ আৰম্ভণি ছবিৰ চাহিদা মানুহৰ মাজত সদায় আছিলে যেতিয়া ছবিৰ সোণ মইনা আছিলে নাম বোৱাৰী আছিলে তেতিয়া সি আমাৰ মাটিৰ আমাৰ জাগাৰ আমাৰ জাতিৰ কথা কৈছিলে গতিকে সেই জাতিৰ গুণ থকা যিবোৰ ছবি সেইবোৰ মানুহৰ অন্তৰত আজিও সোমাই পৰিছে ৰঘুপতিয়ে হওক বা যিয়েই নহওক সেইবিলাক ছবি ম্লান কৰিব নোৱাৰে সেইবিলাক ছবি আজিও ৰঘুপতিতকৈ বহুত ওপৰত আছে সেইখিনি সময়ত তেওঁলোকৰ ব্যৱসায়িক সফলতাও বহুত আছিলে সেই সময় পইচাৰ ভেলুৱেশ্যনটো যদি আমি চাওঁ কিন্তু কথা হৈছে উদ্যোগটো আগুৱাই লৈ যাবলৈ হ'লে এতিয়াতো আমাক পৰিৱৰ্তনৰ প্ৰয়োজন হ'ব কাৰণ আজি 1-1.5 বছৰীয়া পোৱালিও হলত বহি ছবি চাই তেওঁলোকেও ৰঘুপতিৰ গান গায় গতিকে আমি ইমানখিনি দায়িত্বশীল হ'ব লাগিব যে আমি আমাৰ ভাষাৰ সংৰক্ষণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আমাৰ জাতিটোৰ কথা ক'বলৈ গাথা ব্যথা সকলোবোৰ কথা কৈ যদি আমাৰ ছবি নিৰ্মাণ হয় যদি মানুহে নিজকে কানেক্ট কৰিব পাৰে ছবিৰ লগত ছবি উদ্যোগ আৰু আগলৈ আৰু ভাল হৈ গৈ থাকিব নতুন পৰিকল্পনা ছবিয়ে কৰিম ছবিৰ পৰিকল্পনা আছে ঢেৰ এতিয়া মই ৰঘুপতিৰ পাছত আৰু কি কৰিম সেইটো বৰ গুৰুত্বপূৰ্ণভাৱে মই চিন্তা কৰিবলগীয়া এটা বিষয় কাৰণ ইমান মানুহে ভাল পালে ৰঘুপতিখন এতিয়া সেই মানুহৰ ভাল পোৱাখিনিতকৈ যদি ওপৰত চিন্তা কৰিব নোৱাৰোঁ অলপ মনটো বেয়া লাগিব মই জানো ৰঘুপতিৰ ৰেকৰ্ডটো ব্ৰেক কৰা অলপ টান আছে মোৰ নিজৰ কাৰণেও তথাপি মই চেষ্টা কৰি যাম সেইটোৱে মোৰ কাম এজন শিল্পী হিচাপে